হেল্ল' বন্ধুসকল, ওয়েলকাম টু মাই চেনেল হৰছ ব্লগ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ সকলোৰে ভাল আৰু সদায় ভালে থাকক তাৰে কামনা কৰিছোঁ। আহকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, গান কোনে নাগায় আৰু গান কোনে নুশুনে? মই ভাবোঁ পৃথিৱীৰ প্ৰত্যেকজন মানুহেই গান শুনে আৰু প্ৰত্যেকজন মানুহেই যেতিয়া মন যায় তেতিয়া গানৰ কলি গুণগুণায়। সঁচা অৰ্থত গান হ'ল আমাৰ জীৱনৰ চালিকা শক্তি। আমাৰ মনৰ ভিতৰত চলি থকা ঘটনাসমূহৰ বহিঃপ্ৰকাশ হ'লেই গান মোৰ হিচাপত। কাৰণ যেতিয়াই আমাৰ কেতিয়াবা দুখ লাগে, দুখ লাগিলে দুখৰ গান শুনো, মনটো ভাল লাগি থাকিলে হেপী ফিলিঙৰ গানবোৰ শুনো, আৰু মনত যদি চামথিং লাগি থাকে, ৰোমান্টিক ফিল হয়, তেতিয়া ৰোমান্টিক গানবোৰ শুনো। মই বিশেষকৈ ডেকা ল'ৰা, এতিয়া ৰোমান্টিক গানবোৰ শুনি বেছি ভাল পাওঁ। সেই গতিকে মই ইয়াৰ ব্যতিক্ৰম নহয়। সৰুৰ পৰাই গানৰ প্ৰতি দুৰ্বলতা আছে আৰু সেইকাৰণে গান শুনি আৰু গান গাই বহুত বেছি ভাল পাওঁ। যেতিয়াই মন যায় তেতিয়াই গান শুনো আৰু মন গ'লেই হ'ল জোৰে জোৰে চিঞৰি চিঞৰি গান গাওঁ। ওচৰত কোন আছে কোন নাই সেইবোৰ নাচাওঁ আৰু চিঞৰি চিঞৰি গান গাই পাওঁ। আৰু মই ভাবিলোঁ আজি এটা গানকে গুণগুণাওঁ। গান এটা গাবলৈ লৈছোঁ, কেনে পালে জনাব। ভুল হোৱাটো স্বাভাৱিক, আনুষ্ঠানিক শিক্ষা নাই। মই ভাবোঁ ভুলৰ পৰাই আমি শিকিব পাৰোঁ। এবাৰ ভুল হ'লে এটা কথা শিকিব পৰা যায়, ইয়াৰ শুধৰণি ভুলতেই আছে বুলি মই ভাবোঁ। গতিকে গান এটা গাবলৈ লৈছোঁ, গানটো কেনে পালে জনাব আপোনালোকে। হৰো জনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা, পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা, পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা, পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা, পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা, পৰজনমৰ শুভ লগনত। বন্ধুসকল, গানটো গাবলৈ মন গ'ল, গালোঁ। কেনে পালে জনাব আৰু ভাল লাগিলে কমেণ্ট কৰিব। আৰু আজিৰ এই ভিডিঅ'টো মোৰ কেনে পালে জনাব আপোনালোকে। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিলে নথৈ আনন্দিত হ'ম। আৰু লগতে ছাবস্ক্ৰাইব কৰি দিয়ে যেন, যাতে মোৰ অন্য ভিডিঅ'সমূহ আপোনালোকে পায় আৰু চাবলৈ পায়। তাৰ বাবে মই সকলোকে আশা কৰিলোঁ। আজিলৈ আহিছোঁ, অন্য এটা ব্লগত লগ পোৱাৰ আশাৰে। জয় আই অসম।